সকলোকে নমস্কাৰ জনাই আজি অন্য এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজি আমি আহিছোঁ ধেমাজি জিলালৈ বুলি। এতিয়া আমি আছোঁ ডিব্ৰুগড় আৰু ধেমাজি জিলা সংলগ্ন কৰা বগীবিল দলঙৰ ওপৰত। ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলাৰ মাজত অৱস্থিত এই দলংখন ভাৰতৰ আটাইতকৈ দীঘল ৰেল সমপথ দলং হিচাপে পৰিচিত। দলংখনৰ কাষতে বৰ ধুনীয়া শাক পাচলি আৰু মাছৰ বজাৰ বহিছে। ল'বলৈ হেঁপাহ বহুত আছিল, কিন্তু যিহেতু আমাৰ দেৰি হৈছে সেইটো কাৰণে ল'ব নোৱাৰিলোঁ। চাওকচোন কি ধুনীয়া কাষৰ ৰাস্তা কাষে কাষে একেবাৰে সৰিয়হ ফুল ফুলি আছে, দেখিয়ে মনবোৰ ভাল লাগি যায় নহয়নে? এয়া আমি ধেমাজি চহৰ সোমাইছোঁহি আৰু লাহেকৈ। ধেমাজি নামৰ উৎপত্তি সম্পৰ্কে বহু ধৰণৰ পৌৰাণিক আৰু কাল্পনিক বিশ্বাস আছে। ইয়াৰে এটা হ'ল এই অঞ্চলৰ বহু অংশ বানপানীয়ে সামৰি লৈছিল বুলি কোৱা হৈছিল। সেয়েহে এই অঞ্চলক বানপানীৰ খেলপথাৰ বুলি কৈছিল। এই বানপানী আৰু খেলাক কোৱা হৈছিল ঢল আৰু ধেমালি। সময়ৰ লগে লগে এই ঢল আৰু ধেমালিৰ পৰা ধেমাজি শব্দৰ উচ্চাৰণ হ'ল। হোটেল শিখা ই মোকে কৈছে বিজয় হোটেল দীপশিখাত থাকিম বোলা বোলে। মোৰ হোটেলত থাকিবা নেকি কৈছো। এতিয়া আমি পালোহি মোৰ হোটেলত। ধেমালি কৰিছোঁ, নামটো একে কাৰণে মোৰ বুলি কৈছোঁ, মোৰ নহয় আকৌ। পালোহি বৰ্তমান ধেমাজিত। ধেমাজি এখন শিখা হোটেল, শিখা হোটেলৰ তলত পাৰ্কিং এৰিয়া। এতিয়া ওপৰত হোটেললৈ যাম, তলত পাৰ্কিং এৰিয়া। এইটো ধুনীয়া এটা পাৰ্কিং এৰিয়া আছে, আপোনালোকে আহিলে থাকিব পাৰে। আমি আটাইকেইজনে অকণমান সময় জিৰণি লৈ অলপ ওলাই আহিলোঁ, ফ্ৰেছ হৈ মেলি কিবা এটা খাওঁ বুলি ভাবিছোঁ। হোটেলৰ কাষতে থকা গায়ত্ৰী হোটেল নামৰ এই কাষৰ হোটেলখনত ৰসগোল্লা আৰু পুৰি দিব তিনিটা। কেনেকুৱা? ভাল কেনেকুৱা? ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে লাইক কৰিব আৰু কমেণ্ট কৰিব, লগতে মোক ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।